হয়, আজি চালবাৰী কেন্দ্ৰীয় যি বৰ্ণাঢ্য কাৰ্যসূচীৰে যি অধিৱেশন আৰম্ভ হৈছিল ABMC কেন্দ্ৰীয় সপ্তম দ্বিবাৰ্ষিক অধিৱেশন নৱনিৰ্বাচিত সাধাৰণ সম্পাদক টাইচন ইষ্টান টাইচন উপস্থিত আছে। আগন্তুক আপোনালোকৰ ABMC পৰিকল্পনা কি হ'ব? নিশ্চয় চাওক, আজি সপ্তম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ জৰিয়তে যি পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি ঘোষণা কৰা হ'ল, এই কেন্দ্ৰীয় সমিতিয়ে আগন্তুক দিনত আমাৰ কৰণীয় বহুখিনি আছে। বিশেষকৈ BTD অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত ABMC বিগত দিনৰ পৰা কাম কৰি আছে। এই প্ৰক্ৰিয়া আমাৰ একেলগে চলি থাকিব। তাৰ বাবে BTD অঞ্চলৰ সংখ্যালঘু ৰাইজৰ তথা সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ গুণগত শিক্ষাৰ ক্ষেত্ৰত আমাৰ ABMC বিশেষ গুৰুত্ব দিম। সামাজিক সংস্কাৰ আন্দোলনখনত আমাৰ বিশেষ গুৰুত্ব দিম। তাৰোপৰি আমি যিহেতু সমাগত BTD নিৰ্বাচনত যাতে আমাৰ BTD অঞ্চলৰ সংখ্যালঘু জনগণক কেনেকৈ আমি এক বিবেক ভোটৰ কাৰণে আমি তৈয়াৰ কৰিব পাৰোঁ, সেই বিষয়ে আমাৰ নিশ্চয় এক প্ৰক্ৰিয়া থাকিব। তাৰোপৰি আপোনালোকে জানে যে বৰ্তমান যিখিনি BTD অঞ্চলত সমগ্ৰ অসমত ধৰ্মীয় সংখ্যালঘুৰ সমস্যা, NRCৰ পৰা বহুখিনি প্ৰকৃত ভাৰতীয় সংখ্যালঘু নাগৰিক বাদ পৰি আছে। দি ভোটৰ নামত বহুখিনি নাগৰিক আজিৰ তাৰিখত যন্ত্ৰণাত ভুগি আছে। এই গোটেইখিনি কথা সাঙুৰি আমি এই আগন্তুক ABMC আগন্তুক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতে আমি সিদ্ধান্ত গ্ৰহণ কৰি সেইমতে আমি আগবাঢ়ি যাম। যিহেতু ২৭ জানুৱাৰী যি BTR চুক্তি স্বাক্ষৰিত হ'ল, এই BTR চুক্তিৰ দ্বাৰা BTCৰ ৰাইজ বা ABMC কেনেদৰে আশা কৰিছে? চাওক, শান্তি চুক্তি হিচাপে আমি অসমৰ প্ৰতিজন ব্যক্তিয়ে কিন্তু এই চুক্তিখন আদৰণি জনাইছোঁ। কিন্তু BSC, BTC, BTR এই ক্ষেত্ৰত কিন্তু ধৰ্মীয় সংখ্যালঘু তথা এই অঞ্চলত বসবাস কৰি থকা অন্যান্য জাতি জনগোষ্ঠীৰ কোনো ধৰণৰ মতামত লোৱা নহয়। এতিয়া আমি এটা কথাই বিচাৰিছোঁ, ইয়াত কোনোবা জাতি জনগোষ্ঠীয়ে কাৰণে সংবিধান সংশোধন কৰি ইয়াক অধিকাৰ দিয়া হৈছে, কাৰোবাৰ কাৰণে সংবিধান সংশোধন কৰি ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা হৈছে এই অঞ্চল। কিন্তু ইয়াত বসবাস কৰি থকা ধৰ্মীয় সংখ্যালঘুসকলৰ যাতে সংবিধান প্ৰদত্ত যি অধিকাৰ, সংবিধানৰ প্ৰস্তাৱনাই যিখিনি অধিকাৰ ধৰ্মীয় সংখ্যালঘু তথা প্ৰতিজন ভাৰতীয় নাগৰিকৰ কাৰণে নিশ্চিত কৰিছে, এইখিনি অধিকাৰ আমাৰ থাকিব লাগিব। আৰু এইখিনি অধিকাৰ আদায়ৰ দাবীত ABMC সংগ্ৰামখন আগবাঢ়িব। প্ৰয়োজনত আমাৰ সামাজিক আন্দোলন হ'ব, ৰাজনৈতিক আন্দোলন হ'ব বা ৰাজপথতো আন্দোলন হ'ব। বিগত লোকসভা ইলেকশ্যনৰ সময়ত প্ৰেছ মিট যোগে বা ABMCয়ে অৱৰোধ সংগঠনক যিদৰে সহায় কৰিছিল, এইবাৰ পৰিষদ যি নিৰ্বাচন, এই নিৰ্বাচনৰ কি ভূমিকা হ'ব? চাওক, আমাৰ আজি এই নতুন পূৰ্ণাংগ কেন্দ্ৰীয় সমিতিৰ ঘোষণা হৈছে মাত্ৰ। আমাৰ 2 দিনতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই আগন্তুক দিনত আমাৰ ৰাজনৈতিক কৰ্মসূচী যদি আমি ল'বলগীয়া হয় BTD অঞ্চলৰ সংখ্যালঘু জনগণৰ অধিকাৰৰ স্বাৰ্থত, তেনেহ'লে আমি কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু ইতিমধ্যে আমাৰ এইবাৰ ABMC বিকল্প চিন্তা চৰ্চা কৰিছোঁ। এইখিনি কথা আপোনালোকে কম সময়ৰ ভিতৰত আপোনালোকে জানিব পাৰিব। দেখিবলৈ পোৱা যে BTCত শৈক্ষিক দিশত পিছপৰা, এই ক্ষেত্ৰত ABMC শিক্ষা দিশত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। এই বুলিতে আপুনি যিহেতু নতুন সম্পাদক হিচাপে শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা? চাওক, আমাৰ 2015 চনতে ABMCৰ প্ৰয়াত সভাপতি ছৈয়দ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াই মিছন 2020 বুলি এক মিছন লৈছিলে। এই মিছনৰ জৰিয়তে আমাৰ সমাজত থকা বাল্য বিবাহ বন্ধ কৰা, বহু বিবাহ বন্ধ কৰা, যৌতুক প্ৰথা আদিকে বন্ধ কৰা তথা প্ৰতিজন শিশু বিদ্যালয়মুখী কৰাৰ এক আমাৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আহিছে। এই যোৱা 5 বছৰত আমি কোনখিনি পালোঁ সেইখিনি কথা আমাৰ যোৱা নিশা প্ৰতিনিধি সভাত আলোচনা হৈছে। আগন্তুক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতে আমি আগন্তুক দিনত গুণগত শিক্ষা নিশ্চিত কৰাৰ কাৰণে এই অঞ্চলত যিখিনি আমাৰ যোৱাকে আদি কৰি BTD অঞ্চলত যিখিনি আমাৰ সমস্যা আছে, এইখিনি নিৰ্মূল কৰাৰ কাৰণে আমি এক বিকল্প ৰাস্তা আমি হাতত ল'ম। ইয়াৰ জনগণক সচেতন কৰি আমাৰ যিখিনি সামাজিক আন্দোলনখন কিন্তু নিৰৱচ্ছিন্নভাৱে আগবাঢ়িব। কালি যিটো কেন্দ্ৰীয় যি হ'ল নিৰ্বাচন, সেই নিৰ্বাচনৰ পিছত যি লাফিকুল ইছলাম তেওঁক হত্যা কৰা হ'ল, তেওঁক লৈ আপুনি কি ব্যৱস্থা ল'ব বা কেনেদৰে চৰকাৰৰ ওচৰত দাবী? আমাৰ যোৱা নিশা অনুষ্ঠিত হোৱা যি ABMC কেন্দ্ৰীয় প্ৰতিনিধি সভাই ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰ্য বিগত 3 বছৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, CBI চিনাক্ত কৰিব নোৱাৰিলে, এই ঘটনাক কিন্তু চৰকাৰক আমি গৰিহণা জনাইছোঁ। প্ৰতিনিধি সভাই আমাৰ গৰিহণা জনাইছোঁ। আৰু বিগত দিনত কৰি অহা প্ৰতিবাদৰ দৰে কিন্তু এইবেলিও এই লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ ন্যায় দাবীৰ আন্দোলনখন আমাৰ ধাৰাবাহিকভাৱে চলিব। স্পষ্ট কথা। হয়, মোৰ সৈতে ABMCৰ নৱনিৰ্বাচিত প্ৰতিনিধি সভাৰ জৰিয়তে টাইচন হৈছে মোৰ লগত প্ৰচেছ। তেওঁৰ বিষয়ে বিগত সময়ত ABMCয়ে কিদৰে কাম কৰি যাব, নীতি অৱলম্বন কৰি BTCৰ শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ যি এক প্ৰকল্প হাতত লৈছে, ইয়াক সকলোৱে মাত্ৰ সময়ৰ অসহযোগী সাংবাদিক জাহিৰুলৰ সৈতে মই ৰুহুল আমিন, PI নিউজ ৰাইজৰ দ্বাৰা।